Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু ফাৰ্ষ্টতে উদিছো কেকটো কেনেকুৱা লাগিছে প্ৰথমতে দেখুৱা হেতু আজি বনালো মই বনোৱা প্ৰসেসটো তাৰ আগতে কিনিব যোৱা গোটেইখিনি বজাৰ কি কৰিছো গোটেইখিনি আপোনালোকক দেখুৱাও তো তাৰখিনি একচুয়ালি মই আগতে কৰিছো আৰু কেকটো আজি অৰ্ডাৰ আহিলে মোৰ তাত মই এটো 3 নম্বৰ কেক হ'ব আগতে দুটা বনালো ঘৰত খাব কাৰণে ইমান খাস বনোৱা নাছিলো এই কাৰণে ভাবিলো ভিডিওটো নকৰো তাৰ পাছত আজি হঠাৎকে অৰ্ডাৰটো পাই গলো এই কাৰণে ভিডিওটো কৰি দিছো ফাৰ্স্ট অৰ্ডাৰ কেক শিকিব যোৱা ভিডিওটো ইতিমধ্যে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোৱে দেখিছে তাৰ পাছত মই বস্তুখিনি কিনিলো যোগাৰ মানে যিখিনি লাগে কেক বনাবৰ কাৰণে সামগ্ৰীখিনি কিনাৰ পাছত দুটা কেক প্ৰেক্টিছ কৰিলো আৰু থাৰ্ড নম্বৰ কেকটোৱে মোৰ লাকিলি এটা অৰ্ডাৰ আহি গল এই কাৰণে আপোনালোকৰ লগত ভাবিছো শ্বেয়াৰ কৰো ফাৰ্ষ্টতে ফটোখন দিছো চাই কেনে কমেন্ট কৰি জনাবচোন পুৰা পাৰফেক্ট হোৱা নাই কাৰণ ফাৰ্স্ট বনাইছোটো তথাপিও কেনেকুৱা লাগিছে টেষ্টটো বাৰু গম নাপাব তথাপিও দেখি কেনে ডিজাইনটো ক'ব আৰু কেনেকুৱা লাগিছে হ্যান্ড ব্লেন্ডাৰ এটা লৈ ললো আৰু নেক্সট শপিং কৰিব এতিয়া কেটা বাজিলে এটা বাজে টাউন অলমোস্ট বন্ধই হৈ গ'ল চকু মেলিব পৰা নাই এতিয়া মই নাযাওঁ দাদা কি ৰ'দ আৰু মই মোৰ লগৰজনীক কল কৰি সুধি লৈছো তাই মোক কৈছে কি ল'ব লাগে কি নালাগে ল'ব তাই গোটেই মানুহজনক কৈ দিছে আৰু হিমতে মই লৈ লৈছো বজাৰ কৰিব মোৰ বাসন্তীক লৈ গৈছিলো ৰঙা বাসন্তী বস্তুখিনি লৈ আহি ঘৰ পালো এতিয়ালৈকে আনবক্সিং কৰা হোৱা নাই এতিয়া আৰু আধা বস্তুৱে কিনিব থাকি গ'ল এটা বাজি গৈছিলে সেইকাৰণে বন্ধ হৈ গ'ল মঙলৈ মানে আধা বস্তুৱে পাই লৈ আহিছো এদিনা হ্যান্ড ব্লেন্ডাৰ এটা আনিছো এইটো বাজাজ কোম্পানীৰ লৈছো বেছিভাগ ইলেক্ট্ৰনিক্স যেটো আমি বাজাজৰে লওঁ কাৰণে এইটো বাজাজৰ ললো তাৰ পাছত আৰু এইখিনি সৰু সুৰা বস্তুখিনি এইটো মই ঘৰত আহি ফাৰ্স্ট ট্ৰাই কৰা কেক হয় তেতিয়া ইমান বস্তু নাপালো সেইদিনা যেহেতু গতিকে ইমান ডিজাইন কৰা নাই সিম্পলকে বনাই থৈছিলো এইটো কেক আৰু এইটো সেকেন্ডটো হয় সেকেন্ডটো সানফ্লাৱাৰ ডিজাইনত বনাব ট্ৰাই কৰিছো আৰু ইমান এটা পাৰফেক্ট হোৱা নাই কেক অৰ্ডাৰ পাইছো হেতু কাৰণে ইয়া প্ৰিপাৰেচন কৰি আছো আৰু ফাৰ্স্ট কেকৰ অৰ্ডাৰ
বনালোঁ, আধা বনোৱা হৈছে, এতিয়া কাষ্টমাৰ আহি ৰখি আছে বাহিৰত। বাপৰে, অনুভৱ পূৰা একদম বেলেগ অনুভৱ। এতিয়া জাষ্ট নামটো লিখিব আছে, নামটো লিখি কেনে অৰ্ডাৰটো ডেলিভাৰ কৰি দিওঁ আৰু ফাৰ্ষ্ট কেকটো। আৰু পেকিং কৰিলোঁ, এতিয়া দি দিওঁ আৰু। অৰ্ডাৰটো দিলোঁ ছাকচেছফুলি, আৰু তেওঁলোকেও পচন্দ হৈছে বাৰু ডিজাইনটো নতুন হিচাপে। তাৰপিছত পাই গ'লোঁ ইনকাম। এইটো একচুৱেলি ফাৰ্ষ্ট ইনকাম নহয় মোৰ লাইফৰ, ইয়াৰ আগতে ইনকাম কৰিছোঁ, কিন্তু এইটো কেকৰ পৰা পোৱা ফাৰ্ষ্ট ইনকাম। ভাল লাগি গৈছে, মনটো কিবা বেলেগ ফূৰ্তি, আৰু ইনকাম পাই গ'লোঁ। ই মাৰ কাৰণে হৈছে, কাৰণ মইতো বনোৱা মেলাত মোৰ ইমান ইণ্টাৰেষ্ট নাই, আগতে কৈছোঁৱেই। তো মই এইটো বনাম বুলি ভবাও নাছিলোঁ, শিকিম বুলি ভবা নাই। তাৰপিছত মায়ে জোৰ কৰি শিকাইছিলে, কৈছে যে শিকিয়া। তাৰপাছত হ'ব আৰু কিবা এটা, এনেই খাবৰ কাৰণে শিকি আহিব দিছিল। সেইকাৰণে থেংকছ টু মাৰ ভাল এডভাইচৰ কাৰণে আজি মানে এনেকুৱা এটা কৰিব পাৰিলোঁ, আৰু এইখিনি আগবাঢ়িব পাৰিছোঁ। তাৰপিছত আৰু ইয়াৰ জৰিয়তে মই ভিডিঅ'টোৰ জৰিয়তে স্বপ্নমকো থেংক ইউ ক'ব বিচাৰোঁ। তাই শিকালে ইমান ধুনীয়াকৈ, ইমানখিনি হেল্প কৰে মোক, মানে একো নাজানিলে, কিবা এটা নাজানিলে তাইক সোধোঁ, তাই আৰামছে ফোনত কৈ দিয়ে বা নিজেও হেল্প কৰি দিয়ে। সেইকাৰণে এইখিনি পাৰিছোঁ। থেংক ইউ স্বপ্নম এণ্ড মা। আৰু আপোনালোককো ধন্যবাদ, আপোনালোকে এনেদৰে সহায় সহযোগিতা আশীৰ্বাদ দি থাকিব মোক সদায়, আৰু যাতে আগুৱাই যাব পাৰোঁ জীৱনত। ভিডিঅ'টো তেনেহ'লে ইমানতে সমাপ্ত কৰিছোঁ। যদিহে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু অশেষ ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। বাই বাই।